অ অমিতা আ আম হৰ্ষই ইটা দীঘই ইগল হৰ্ষ উট দীঘ ঊণ সূতা ৰি ৰিখি এৰাপাত ঐ ঐৰাৱত ওলকবি ঔটেঙা অ মানে অমিতা আ মানে আম হৰ্ষই মানে ইটা দীঘই মানে ইগল হৰ্ষ উট দীঘ ঊণ সূতা ৰি ৰিখি এৰাপাত ঐ ঐৰাৱত ওলকবি ঔটেঙা অমিতা অমিতাটো আমি পকিলেও ফল নিচিনাকৈ খাওঁ আৰু এইটো পাচলি হয় আমি চব্জি বনাই খাওঁ নাই আটো হৈছে আম হৈছে এবিধ ফল কেঁচা ভাল নালাগে আম এবিধ ফল হয় নাই পকা আমবোৰ মিঠা লাগে আৰু কেঁচাবোৰ কিছুমান টেঙা কিছুমান মিঠা হয় নাই হৰ্ষই ইয়ালৈ হৰ্ষই ইটাই কি কৰে ঘৰ বনাই হয় নাই কৈছিলা এতিয়া ঘৰ বনাই দীঘই ইগল এবিধ চৰাই কি হয় বহুত ওপৰত উৰে এই ইগল চৰাইজনী হয় নাই হৰ্ষ উট এইটো এবিধ জন্তু দেখিছা নি কিতাপত দেখিছা নাই ছবি হয় নাই দীঘ ঊণ সূতা এইবোৰ এই চুৱেটাৰবোৰ বনাই যে গাঠে এইবোৰ হয় নাই গৰম হয় ঠাণ্ডা দিনত আমি পিন্ধো ৰিখিয়ে কি কৰে গছৰ তলত বহি ৰিখিয়ে গছৰ তলত বহি টপ জপ কৰে নাই এৰাপাত কিহে খায় বাৰু মুগাই খায় মুগা পলুৱে খায় হয় নাই মানে কি অলপত কৈছো ঐ মানে কৈ দিছে যি ঐ মানে ঐৰাৱত মানে কি হাতী দেখিছা নাই দেখিছা ওলকবি কি হয় পাচলি ওলকবি খাওঁ নাই আমি চব্জি বনাই খাওঁ চালাড বনাই খাই কেঁচাকে হয় নাই পিহনাত দি পেলাই ঔটেঙা খাই পাইছা নাই ঔটেঙা আমি দাইলত দি খাওঁ টেঙা লাগে কিছুমানে আচাৰো বনাই হয় নাই মিঠা টকো বনাই ভাজি পেলাই খায় জালুক দি ভাজি খাই ভাল লাগে টক বনাই হয় নাই হ'ব এতিয়া মনত থাকিব নাই